বিজেপি দলৰ নেতা মমিনুল আৱালৰ পুত্ৰলিকা দাহ ধিং সমষ্টিৰ AIUDF দলৰ কৰ্মীৰ উদ্যোগত মৈৰাবাৰীত প্ৰতিবাদ। মৰিগাঁৱত বিজেপি দলৰ নেতা মমিনুল আৱালৰ পুত্ৰলিকা দাহৰ জৰিয়তে প্ৰতিবাদত নামিল ধিং সমষ্টিৰ AIUDF দলৰ সাংগঠনিক কৰ্মী। মৈৰাবাৰী থানাত এজাহাৰ দাখিলৰ যোগেদি AIUDF দলৰ তীব্ৰ প্ৰতিবাদেৰে মৈৰাবাৰীত আকাশ বতাহ কঁপাই তোলে। সাম্প্ৰদায়িক দলৰ সাম্প্ৰদায়িক নেতা বুলি সঘনাই বিতৰ্কত সোমাই থকা মমিনুল আৱালৰ বিৰুদ্ধে আজি AIUDF দলৰ নেতা হাবিবুৰ ৰহমানে তীব্ৰ প্ৰত্যাহ্বান জনায়। হিন্দু মুছলমানৰ লগত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ বিজেপিৰ পোহা এজেণ্ট ৰূপে কাম কৰি থকা নেতা মমিনুল আৱালৰ কৰ্মকাণ্ডক গৰিহণা দিয়ে। গুৱাহাটীৰ এটা ৱেব পৰ্টেল চেনেলৰ ডেভিডত ধিং সমষ্টিৰ বিধায়কক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে বিজেপি দলৰ নেতা মমিনুল আৱালে মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি তুচ্ছ তাচ্ছিল্যৰ প্ৰত্যুত্তৰত আজি প্ৰতিবাদৰ লগতে মৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰে। মৈৰাবাৰী থানাৰ ইয়াৰ পূৰ্বেও অসম লেবাৰ পাৰ্টিৰ দলৰ ৰাজ্যিক মুখপাত্ৰ আবু হানিফে এখন গোচৰ ৰুজু কৰিছিল। আজি প্ৰতিবাদী কাৰ্যসূচীত নেতাজনক সমাজৰ পৰা এঘৰীয়া তথা খাৰিজ নেতাৰূপে মমিনুল আৱালক মিয়া জনগোষ্ঠীয় মুছলমানক উপলুঙা মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে। তাৰ সঠিক উত্তৰ দিয়াৰ মুহূৰ্তত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত বিধায়ক সাহেবে সেই এৰি যেতিয়া গুচি যায়, তাৰপিছত মমিনুল আৱাল ডাঙৰীয়াই যি অশালীন অসাংবিধানিক কিছুমান মন্তব্য প্ৰকাশ কৰিছে তাৰ বাবে সঁচাকৈ দুখ পাইছোঁ। আৰু এটা কথা আজি মমিনুল ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে ধিঙৰ মাননীয় বিধায়ক আলহাজ আমিনুল ইছলাম চাহাব দ্বিতীয়বাৰৰ বাবে ML হৈ গ'ল। আজি তৃতীয়বাৰৰ বাবে গোটেই সমষ্টিবাসী ৰাইজে তেখেতক প্ৰক্ষেপ কৰিবলৈ প্ৰস্তুত হৈ আছে। তেনেকুৱা এজন মানৱ বিৰোধী গোটেই বৃহত্তৰ অসমীয়া জাতিক সংৰক্ষণ দিয়াৰ ক্ষেত্ৰত এক সৰব ভূমিকা পালন কৰি আহি থকা এজন ব্যক্তিক এনেধৰণৰ বাংলাদেশীৰ জাত বুলি অপমানসূচক মন্তব্য কৰাত আমি তাক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আজি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰিব বিচাৰিছোঁ, এনেকুৱা লাগামহীন এজন নেতা পালি নেতাক তেখেতসকলৰ দলৰ পৰা যাতে বৰ্খাস্ত কৰে। আনহাতে আজিৰ প্ৰতিবাদৰ যোগেদি মিয়া মুছলমান অধ্যুষিত অঞ্চলসমূহত প্ৰৱেশ নিষিদ্ধ বুলি ঘোষণা কৰে কৰ্মীসকলে। মৈৰাবাৰীৰ পৰা খালিদা আহমেদৰ ৰিপৰ্ট। টাইম 8 চেনেলৰ এটা টক শ্ব' অনুষ্ঠানৰ জৰিয়তে মমিনুল আৱালে বিজেপিৰ সাম্প্ৰদায়িক নেতা মমিনুল আৱালে যি সাম্প্ৰদায়িক মন্তব্য কৰিলে, এটা জাতিক লৈ পেলাই মুছলমান জাতিক লৈ পেলাই যি অশ্লীল মন্তব্য কৰিলে, আমি তাৰ তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু তাৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। এনে এজন ভণ্ড নেতা আমি জানিব পাৰিছোঁ যে তেওঁৰ নিজৰ গোলাঘাটৰ তেওঁৰ নিজৰ এলেকাৰ এখন মছজিদৰ টকা আত্মসাৎ কৰি তেওঁ এজন সমাজৰ বহিষ্কৃত প্ৰাণী। এনে এজন ভণ্ড নেতাৰ দ্বাৰা এখন বৃহত্তৰ এটা জনগোষ্ঠীক এটা জাতিক অশ্লীল মন্তব্য কৰাটো আমি খুব দুখ পাইছোঁ, আমি লজ্জিত হৈছোঁ। আমি এনেধৰণৰ নেতাক নাকি লগাবলৈ আমি চৰকাৰক ইতিমধ্যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আজি সংবাদ মাধ্যমৰ জৰিয়তে যে এনেধৰণৰ বণ্ড নেতাক অন্তত নাকি লগাই অসমখন যাতে এটা শান্তি শৃংখলাৰে যাতে ৰাখে। তেওঁৰ দৰে নেতাই কিন্তু অসমত এনেধৰণৰ জাতিদ্ৰোহী মন্তব্য আগবঢ়াই অসমত এটা ভাতৃঘাতী সংঘৰ্ষ কৰাৰ প্ৰয়াস কৰিছে। আমি কোনো কাৰণতে এনেধৰণৰ নেতাৰ মন্তব্যত যাতে অসমত কোনো ধৰণৰ অস্থিৰ বাতাবৰণ সৃষ্টি নহয়, আমি অসমবাসী আমি প্ৰত্যেকে সচেতন। কোনো ধৰণৰ যাতে এনেধৰণৰ তেওঁৰ দৰে ভণ্ড নেতাৰ বক্তব্যত অসমৰ মানুহ কোনো কাৰণতে পৰিচিত হৈ অসমত কোনো ধৰণৰ ভাতৃত্ববোধৰ সংকটত কেতিয়াও নপৰে, আমি কেতিয়াও হ'বলৈ নিদিওঁ। আৰু এনে নেতাৰ আজি অসমৰ বিভিন্ন ঠাইত
তেওঁৰ ওপৰত আজি এজাহাৰ দাখিল হৈছে। আমি মৈৰাবাৰী থানাত, আমি ধিং থানা, জুৰিয়া থানাত ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত এই ভণ্ড নেতা মুমিনুল আৱালৰ দৰে ব্যক্তিৰ ওপৰত আমি এজাহাৰ দাখিল কৰাৰ আমি চেষ্টা চলাই আছোঁ। আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই ভণ্ড নেতাক গ্ৰেপ্তাৰ কৰি অসমখনত যাতে এটা শান্তি শৃংখলাৰ বাতাবৰণ যাতে সৃষ্টি কৰে, তাৰ বাবে আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে আৰু আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ। গ্ৰেপ্তাৰ কৰক।